हेलो फ्रेंड्स मैं नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনালো কি খবৰ আপোনালোকৰ নিশ্চয় ভালে মোৰো ভালে এতিয়া ৰাতিপুৱা 8 মান বাজিছে মই গাপা ধুই আহিলো এতিয়া মাথাতে গামোচাখন বন্ধাই আছে এতিয়া গাপা ধুই আহিলো এতিয়া গৰম গাখীৰ গৰমাইছো তাৰ পিছত মই গৰম পানী গিলাস খালো এতিয়া তাৰ পিছত লাল চাহ খাম তাৰ পিছত আৰু দিনটো কি কৰো আপোনালোকক দেখাম বাৰু বলক তেতিয়া হলে মই ভিডিওটো আৰম্ভ কৰো এতিয়া মই গাখীৰখিনি আনিছে গাখীৰখিনি ধুনীয়াকৈ পগাই মেলি লৈছো তাৰ পিছত এতিয়া চাহ খাব লৈছো পেৰা আনিছিলে আকৌ ভুজিয়া নিমকি এইখিনি কৰপা আনিছে আপোনালোকক জনাম বাৰু এতিয়া চাহ কাপ খাই লৈছো ধুনীয়াকৈ ৰাতিপুৱা এতিয়া দুপৰীয়া হ'ল মই ভাত বনাবলৈ আহিলো যিহেতু বজাৰৰ পৰা মাছ আনিছে এতিয়া মাছখিনি ধুই মেলি লওঁ তাৰ পিছত কিহৰ লগত বনাম জানো ফুলকবি বিলাহী দি বনাম বুলি ভাবিছো এতিয়া বনাবলৈ আৰম্ভ কৰিছো মই ধুনীয়াকৈ মাছখিনি এতিয়া উলিয়াই লৈছোঁ এইখিনি ধুব লাগিব ধুনীয়াকৈ আকৌ বজাৰৰ পৰা পিঁয়াজ আলু গুটি আনিছে আকৌ নহৰু এইখিনিও জাগাই থ'ব লাগিব এতিয়া তাৰপিছত এইখিনি এতিয়া থৈ লওঁ মই ধুনীয়াকৈ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব গুৱাহাটী গৈছিলে জখলা বনাবাৰ পেৰা আনিছিলে এইখিনি আধা কেইটামান খোৱা হ'ল আৰু ছোৱালীজনী যেহেতু বিয়া গৈছিলে আপোনালোকক ভিডিঅ' এটা মই দিছিলোঁ তাই বৰপেটা বিয়ালৈ গৈছিলে সিহঁতে এইবোৰ নিমকি ভুজিয়া দৈ দি পঠাইছিলে ইমান দূৰৰ পৰা যেহেতু দিছে তাই লৈ আহিলে আৰু দৈখিনি খাবলৈ বহুত ধুনীয়া হয় দিয়াৰ কাৰণে থেংক ইউ তাৰপিছত এতিয়া দুপৰীয়া যেহেতু কমলাৰ ছিজন হয় কমলা গুচাইছে এতিয়া কমলা মানুহজনে গুচাইছিলে এতিয়া খাই আছোঁ কমলা খাই ভালে লাগে এটা মাছখিনি বনাইছোঁ ফুলকবি আলু দি এনেকৈ বনাইছোঁ এনেকৈ আজি খাম বুলি ভাবিছোঁ ভাল লাগে খাই দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল লগতে বেঙেনা পিটিকা বিলাহী এনেকৈ বনাইছোঁ কোনে কোনে খাই ভাল পায় জনাবচোন এনেকৈ বেঙেনা বিলাহী ধুনীয়া কাটি দিছোঁ খাবলৈ বহুত ধুনীয়া লাগে কেঁচা জলকীয়া দি দিছোঁ দুপৰীয়া ভাত সাজ খাই মই বজাৰ গৈছিলোঁ বলক তেতিয়াহ'লে বস্তুখিনি চাওঁগৈ বজাৰৰ পৰা কিছুমান বস্তু দৰকাৰ হয় যিখিনি দৰকাৰ হয় সেইখিনি বস্তু আনিব গৈছিলোঁ মুখত খোৱা আনিলোঁ তাৰপিছত আকৌ মই এইটোৱে মুখত ঘঁহি ইউজ কৰোঁ লেকমি পিচ মিল্কটো এইটো কওঁ আকৌ গাত ঘঁহিবলৈ তেল চুলিত লোৱা তেল আৰু ষ্ট্ৰবেৰী ফেচ ৱাছ এটা আনিছিলোঁ জভিজৰ হয় ভেচলিন এইটো গাত লোৱা হয় আৰু এইটো গোলাপ জল হয় যিখিনি বস্তু দৰকাৰ হয় সেইখিনি আনিলোঁ তাৰপিছত আৰু ৰিবন কেইডালমানো আনিছিলোঁ কাটা এটা আনিলোঁ আৰু এইযোৰ ফুলি আনিছোঁ ফুলিযোৰ কেনেকুৱা লাগিছে জনাব এতিয়া মই পিন্ধি দেখাইছোঁ বাৰু মোৰ ভালেই লাগিলে ফুলিযোৰ সেইকাৰণে লৈ আহিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া ৰাতিৰ সাজৰ কাৰণে পোলাও বনাইছিলোঁ পনীৰৰ লগত বনালোঁ পোলাও খাবলৈ বহুত ধুনীয়া হৈছিলে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই